आङो 14 नं सिरांदुवार खनसि बियाबनिफ्राय जुदि आं एक्जिस्टिं दासिमबो आं गेमब्लाबो आं बेखौ खाम्फा बरगयारी बिथांनो सेक्रिफाइस खालामदों। बिनि जाहोना बे नङा जे आङो नैबेखौ लुबैनानै मोननो लुबैनानै फैदों। गुबै खोन्थाया जादों जों सेक्रिफाइस खालामबायदों मानोना हारि दानाय हालाम दानायनि खोन्थाया जोंनियाव फैदों। 40टा बिटिसिनि 40टा समस्तियानो जों साफ्रोमनिबो बियाब। बावहाय गोबाङा गोबां गेम गेलेनो हागौ। उद्धारता होननाय मोनसे राव दङ। प्लास दिनै ग्रेटार इन्टारेस्टआ दुलाराय बर' फरायसा आफाद आरो बर' साहित्य सभानि आमब्रेलानि सिङाव बर' हारिनि खौसेथिनि बाथ्राखौ लानानै जोंनि UPPL दोलोआ जेब्लायबो खौसेथिनि खामानिखौ मावगासिनो दङ। जेसेबां मानि जोंनियाव सिनियर बर' दैदेनगिरिफोर राजखान्थिगिरिफ्रा UPPL दोलोआव जयेन जादों बिथांमोनखौ मान होनायजों लोगोसे जोङो बिथांमोनखौ सिगांनि सारियाव दोननानै जोङो जेब्लायबो हारिखौ दैदेनलांनो नागिरो। जायनि जाहोनाव आङो 14 नं सिरांदुवार खनसि बियाबनिफ्राय जुदि आं एक्जिस्टिं दासिमबो आं गेमब्लाबो आं बेखौ खाम्फा बरगयारी बिथांनो सेक्रिफाइस खालामदों। बिनि जाहोना बे नङा जे आङो नैबेखौ लुबैनानै मोननो लुबैनानै फैदों। गुबै खोन्थाया जादों जों सेक्रिफाइस खालामबायदों मानोना हारि दानाय हालाम दानायनि खोन्थाया जोंनियाव फैदों। जों गावजों गाव जेसेबां एना एनि जागोन, जाय हाग्रामाया दिनै बर' हारिनि बिश्वासघातक, जाय बर' हारिया जारिमिना मोनदांस' हायै समनिफ्रायनो रोजा रोजा बोसोर सुथुरनि सिङाव हेवमानि मोनसे हारिया दिनै सासे दैदेनगिरि बर' दैदेनगिरि जानानै गावनि हारि गावनि मान सन्मान गावनि मर्यादाखौ फाननानै गुबुननि आथिङाव हमनानै गावनि बेक्तिगत सार्थखौ जाफुंहोनो नागिरनाय हाग्रामाजों थाया होननानै जोंनि बर' दैदेनगिरिफ्रा खौसे जानानै UPPLआव जयेन जादोंबा जों बिथांमोनखौ मान होनांगोन आरो बे जोंनि मान होनाया जोंनि दायित्व। সকলো জ্যেষ্ঠ ভাতৃস্বৰূপ পিতামহসকল, আই মাতৃসকল, মোৰ বন্ধু বান্ধৱীসকল আৰু সকলো ছাত্ৰ ছাত্ৰী, আজি BTCত আকৌ এবাৰ সত্য অসত্য, বিশ্বাস অবিশ্বাসৰ এটা যুদ্ধ হবলৈ গৈ আছে। আমি সকলোৱে জানো অসত্যৰ পৰিপূৰ্ণ BPFৰ নেতৃত্বত যোৱা 17 বছৰে BTC অঞ্চলত থকা 35 লাখ ভাৰতীয় নাগৰিক য'ত নেকি 26টা জাতি জনগোষ্ঠীয়ে বসবাস কৰি আছে। এই সকলো জাতি জনগোষ্ঠী সকলো ভাৰতীয় নাগৰিকক যোৱা 17 বছৰে অবিশ্বাসেৰে আমাক শাসন চলাই আহিছিল। আমি নৰকৰ যন্ত্ৰণাত ভুগি আছিলো। বড় অনাবড় বিভাজনত আমাক ৰাখিছিল আৰু প্ৰকৃত ভাৰতীয় নাগৰিক হিচাপে আমাৰ যি গণতান্ত্ৰিকভাৱে আমাৰ অধিকাৰ, সেই অধিকাৰৰ পৰা আমাক বঞ্চিত কৰি ৰাখিছিল। মুছলমানসকলে বড়োসকলৰ চকুত চকু দি কথা কবলৈ সক্ষম হোৱা নাছিল। বড়োসকলৰ প্ৰতি অনাবড়োসকলৰ বিশ্বাস নোহোৱা হৈছিল, যাৰ ফলত আমি আজি আকৌ এবাৰ ঘোষণা কৰিবলৈ বাধ্যত পৰিছো। সন্মানীয় শ্ৰী প্ৰমোদ বৰা ডাঙৰীয়াৰ নেতৃত্বত আমি এটা যুদ্ধস্থলীত আহিছো। যে যুদ্ধস্থলীটো আমি সত্য আৰু অসত্য, শান্তি আৰু অশান্তি যুদ্ধস্থলী বুলি ক'বলৈ গৈ আছো। আৰু এই সত্যৰ যুদ্ধত অশান্তি ৰজা, অসত্য ৰজা হাগ্ৰামা ডাঙৰীয়াৰ নেতৃত্বত যে BPF দলে আমাক ছিন্ন ভিন্ন কৰিলে, আমাক মাটিৰ অধিকাৰৰ পৰা বঞ্চিত কৰি ৰাখিলে, আমাক মৌলিক অধিকাৰৰ পৰা বঞ্চিত কৰি ৰাখিলে, আমাক নৰক যন্ত্ৰণাত ভুগিবলৈ বাধ্য কৰালে। এই সকলোৰ পৰা প্ৰায়শ্চিত্ত পাবৰ কাৰণে আজি আমি হিন্দু মুছলমান বড়ো অনাবড়ো ট্ৰাইবেল নন ট্ৰাইবেল
সকলো জাতি জষ্টি একগোট হৈ পেলাই মাৰ বান্ধি থিয় হবলৈ আগবাঢ়ি আহিছো সত্যৰ যুদ্ধত। আৰু সেই সত্যৰ যুদ্ধত আমি অসত্য যিসকলে ভুল পথৰে আমাক পৰিচালনা কৰিছিলে তেওঁলোকক আমি পৰাস্ত কৰিবই লাগিব। আমি যোৱা 22 বছৰে দনেশ্বৰ গয়াৰী ডাঙৰীয়াক বাওসুংগ্ৰী অঞ্চলৰ 49,000 ভাৰতীয় নাগৰিকে সহায় কৰি আহিছিল। আমি আশা কৰিছিলো দনেশ্বৰ গয়াৰীৰ মাধ্যমেৰে আমাৰ বড় অনাবড় যে কনফ্লিক্ট সেই কনফ্লিক্ট আঁতৰ কৰিবলৈ সক্ষম হম বুলি। আমাৰ বিশ্বাস এটা আছিল যে দনেশ্বৰ গয়াৰী ডাঙৰীয়াৰ নেতৃত্বত আমি হাঁহিৰে এমুঠি ভাত খাবলৈ সক্ষম হম আৰু এঘুমুঠি শুবলৈ সক্ষম হম। কিন্তু যোৱা বছৰে যিটো যন্ত্ৰণা আমি ভুগিলো ইয়াৰ পৰা মুক্ত হবলৈ আমি পূৰ্ণিমা ৰাতি বিচাৰি আছিলো। 17 বছৰে অমাৱস্যা ৰাতিত আমি পাৰ কৰিছিলো। আজি সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত UPPL দলৰ চৰকাৰৰ নেতৃত্বত আমি আকৌ পূৰ্ণিমা ৰাতিটো ঘূৰাই আনিবলৈ সক্ষম হৈছো। এই পূৰ্ণিমা ৰাতিটো আমাৰ নতুন প্ৰজন্মক আমি যদি সদায় দিব বিচাৰো, যদি নিজাগীকৈ আমি যদি ইয়াত স্থাপন কৰিব বিচাৰো, যোগামীকে যদি সকলোকে আমি আগভাগ লোৱা সকলোকে অনুৰোধ কৰিব বিচাৰো, তেতিয়া আমাৰ এটাই বিকল্প, সেই বিকল্পটো হল যে শান্তিৰ দূত, সমন্বয়ৰ দূত, ঐক্যতাৰ দূত আৰু প্ৰগতিৰ দূত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত UPPL যি চৰকাৰ, UPPL যি পাৰ্টি, সেই পাৰ্টিক আমি বিকল্প ৰাস্তা হিচাপে বাছি লবই লাগিব। আৰু আজি সকলো জাতি জনগোষ্ঠীয়ে মাৰ বান্ধি আহি UPPL দলক বিকল্প ৰাস্তা হিচাপে বাছি লবলৈ সক্ষম হৈছে। আমাৰ বিশ্বাস এটা আছিল দনেশ্বৰ ডাঙৰীয়াই বড়ো অনাবড়ো হিন্দু মুছলমান ট্ৰাইবেল নন ট্ৰাইবেল কোনো পাৰ্থক্য নাৰাখি ভাৰতীয় নাগৰিক হিচাপে আমাৰ যি সম অধিকাৰ, সম উন্নয়ন, সম বিকাশৰ মন্ত্ৰৰে BTC বাসী হিচাপে জীয়াই থাকিবলৈ আমি সক্ষম হম বুলি। কিন্তু কথাবোৰ শুনিলে আচৰিত, দেখিলে আচৰিত। আমাৰ চকু আছে, কাণ আছে, নাক আছে, আমি সকলোৱে ধৰিব পাৰো, লভিব পাৰো আৰু আমি দেখিবও পাৰো। কিন্তু আমি দেখিবলৈ সক্ষম হৈছো যে যোৱা 17 বছৰে ঠিক আছে, আমি মানি লৈছো হাগ্ৰামা ডাঙৰীয়াই BTC অঞ্চলত থকা 19টা বেলেন ব্লকত 1,17,000 মুছলমানক বিদেশী সজাই পেলাই মুছলমানসকলক খেদিবৰ কাৰণে 2019 চনৰ 4 নৱেম্বৰ দিনাখন হাইকোৰ্টত তেওঁ এটা ৰিপৰ্ট জমা দিলে। এই ৰিপৰ্টৰ মাধ্যমেৰে 1,17,000 মুছলমানে 19টা বেলেন ব্লকত 3,50,000 বিঘা মাটিটো দখল কৰি পেলাই ট্ৰাইবেল সকলৰ বা বড়ো সকলৰ মাটিটো কাঢ়ি লৈছে বা দখল কৰি লৈছে বুলি তেওঁলোকে হাইকোৰ্টৰ ৰিপৰ্ট দিছিল। কিন্তু তেওঁলোকে মুছলমানক মাটি দিবলৈ ইচ্ছুক নহয়, সেইটো আমি গম পাইছো। কিন্তু নিজৰ ৰাভা, গাৰো, বড়ো যিসকলে ট্ৰাইবেল সকলে কিয় মাটি দিবলৈ সক্ষম নহল? আমাৰ আটাইতকৈ পিছপৰা এই অঞ্চলৰ 3টা জাতি আমি দেখিবলৈ সক্ষম হৈছো। তেওঁলোক হল সূত্ৰধৰ, ৰাভা আৰু গাৰো। 4 নম্বৰটো হল নাথযোগী ভাইসকল। এই 4টি জাতি জনগোষ্ঠী ভাৰতীয় নাগৰিক হোৱা স্বত্তেও, ভাৰতৰ দৰে এখন গণতন্ত্ৰ দেশত থকা স্বত্তেও সকলো অধিকাৰৰ পৰা বঞ্চিত কৰি ৰাখিল। আনপিনে মুছলমানসকলক নামকৰণ কৰি পেলাই অধিকাৰৰ পৰা বঞ্চিত কৰিছে। সেই মুছলমান ভাইসকলক তেওঁলোকে হাওঁফাওঁ হিচাপে ইউজ কৰি পেলাই, ব্যৱহাৰ কৰি পেলাই তেওঁলোকৰ অক্সিজেনটো লৈ পেলাই যোৱা 22 বছৰে কিন্তু দনেশ্বৰ চাহাবে MCLA হৈ আহিছে আৰু EMO হৈ আহিছে। কিন্তু মুছলমানসকলৰ প্ৰতি দয়া মায়া নাথাকি তেওঁলোকক ইলেকশ্যন কৰাৰহে তেওঁলোকে লাগি পৰি আছে। আজিৰ দিনত তেওঁলোকে কৈছে যে সন্মানীয় শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত
আমাৰ চৰকাৰে 3,70,000তকৈ বেছি মানুহৰ মাটিৰ সমস্যা সমাধান কৰিছো। ইয়াত কেৱল মাত্ৰ বড়োসকলৰ মাটিৰ পাট্টা আমি দিয়া নাই, কেৱল মাত্ৰ ৰাভা গাৰোক আমি মাটিৰ পাট্টা দিয়া নাই। সকলো জাতি জনগোষ্ঠী, 26টা জাতি জনগোষ্ঠী আজি ইয়াত বসবাস কৰি আছে, সকলো জাতি জনগোষ্ঠীকে আপোনাৰ ধৰ্মৰ ওপৰত নিৰ্ভৰ নকৰি, জাত পাতৰ ওপৰত পাৰ্থক্য নাৰাখি সকলো ভাৰতীয় নাগৰিককে মাটিৰ অধিকাৰ দিবলৈ আমি সক্ষম হৈছো। হাগ্ৰামা ডাঙৰীয়াই কৈছে, এইবাৰ আমাৰ চৰকাৰ আহিলে যিমান জেনেৰেল মানুহক প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত 5 বছৰত মাটিৰ পাট্টা দিলে সেইবোৰ সকলো কেঞ্চেল কৰা যাওক বুলি। আনফালে কিছুমানে কৈছে আমাৰ চৰকাৰ আহিলে নাম কাঢ়ি পেলাই মিয়া বা মুছলমান জাতিসকলক ইলেকশ্যন কৰি পেলাই খেতি পঠিয়াই দিয়া হ'ব বুলি কৈছে। আমাৰ কথাটো হ'ল আমি বিটিচিত শান্তি বিচাৰো। আমাৰ মুছলমানসকলে টকাৰ পিছে পিছে কেতিয়াও নুঘূৰে, আমাৰ অনাবৰা ভাইসকলে স্কিমৰ পিছে পিছে কেতিয়াও নুঘূৰে, তেওঁলোকে ঘূৰে কেৱল মাত্ৰ শান্তিৰ পিছে পিছে। এই শান্তি সমন্বয় ঐক্যতাৰ কাৰণে আজি মুছলমান ভাইসকল, আজি গাৰো ভাইসকল, আজি ৰাভা ভাইসকল, আমাৰ যিমান জাতি জনগোষ্ঠী আছে, আপুনি যদি আদিবাসীৰ পৰা ধৰি পেলাই গোৰ্খালৈকে যায়, সকলো জাতি জনগোষ্ঠী আজি শান্তিৰ কাৰণে প্ৰমোদ বড়ো ডাঙৰীয়াক আশীৰ্বাদ দি পেলাই আকৌ এবাৰ UPPL দলক চৰকাৰ গঠন কৰিবৰ কাৰণে আজি মাৰ বান্ধি ওলাই আহিছে। শ্ৰদ্ধেয় ৰাইজ আৰু আমাৰ বাওভুংগীবাসী আই মাতৃসকল, পিতৃসকল, ভাতৃসকলেও আপোনালোকক এটা অনুৰোধ কৰিব বিচাৰিছো, আজিৰ দিনত এতিয়াই যদি ইলেকশ্যন হয়, UPPL দলে 40টাৰ ভিতৰত 32টা জিকিবলৈ সক্ষম হৈ আছে এই বাওভুংগী সমষ্টিটোৰ লগত লৈ পেলাই। যিয়ে নহওক আমি চেষ্টা কৰিম 40টাত 40টাই জিকিম বুলি। বাওভুংগীটো অলৰেডি উইনাৰ হল বুলি আমি ভিতৰে ভিতৰে ধৰি লৈছো। তথাপিও আমাৰ এটা কথা কৰিব লগা আছে যে আমাক জাত পাতৰ নামত, ধৰ্মৰ নামত কোনোবাই পলিটিক্স কৰিব বিচাৰিব পাৰে, সেইটোৰ কাৰণে আমি সজাগ হ'বই লাগিব। কিয়নো BPF-এ যোৱা 17 বছৰে দাবী ধমকি দি পেলাই ল'ৰাবিলাকক সোপাধৰা হিচাপে ব্যৱহাৰ কৰি ঘৰে ঘৰে পঠিয়াই পেলাই আমাক ভয় ভাবিকে দেখুৱাই পেলাই তেওঁলোকে শাসন কৰি আহিছিল। আজি এই তেতিয়াৰ সময়ত বিকল্প ৰাস্তাও নাছিল, এইবাৰ বিকল্প ৰাস্তা আহিছে। সেই বিকল্প ৰাস্তাটো হল UPPL দল, সেই বিকল্প ৰাস্তাটো হল শান্তিৰ দূত, সমন্বয়ৰ দূত, ঐক্যতাৰ দূত সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়া। যিয়ে নহওক আপোনালোক সকলোকে এই সময়ত মোক আপোনালোকৰ ভাইৰ দৰে, আপোনালোকৰ ভাগিনৰ দৰে, আপোনালোকৰ ভতিজাৰ দৰে, আপোনালোকৰ এজন আপোন মানুহ হিচাপে জাত পাত ধৰ্মৰ ওপৰত নিৰ্ভৰ নকৰি আদৰি লোৱাৰ কাৰণে আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰি মই মোৰ ফালৰ পৰা আৰু মোৰ পৰিয়ালৰ হৈ, আমাৰ চৰকাৰৰ হৈ, আমাৰ পাৰ্টিৰ হৈ, UPPL দলৰ হৈ আপোনালোকক ধন্যবাদ জ্ঞাপন কৰি মোৰ বক্তব্য সামৰিছো।